তো হেল্ল' বন্ধুসকল, কি খবৰ? আজি আমি বনাব লৈছোঁ চিকেনৰ লিভাৰ আৰু আমঠু। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকুৱা লাগে ভিডিঅ'টো চাওঁ। প্ৰথমতে কাটি লৈছোঁ পিঁয়াজ, নহৰু আৰু জলকীয়া ধুনীয়াকৈ। তাৰপিছত আমি কাটি লৈছোঁ নিয়মীয়া চাইজৰ 3টামান আলু আৰু আৰম্ভ কৰিব লৈছোঁ কাৰিকৰী প্ৰচেষ্টা। এয়া তেল দি দিলোঁ কেৰাহীত। তেলখিনি অলপ গৰম হ'বলৈ দিছোঁ। তাৰপিছত দি দিলোঁ এয়া জলকীয়া আৰু পিঁয়াজ। আজি আমাৰ কাৰিকৰ হৈছে মোৰ বন্ধু নয়ন। গাঁৱৰীয়া বতৰ যিহেতু এই খাওঁ বুলি ক'লে অনা হ'ল। চবেই লগে ভাগে খাওঁ আৰু। এয়া দেখিবলৈ পাইছে পিঁয়াজ অলৰেডি গৰম হৈ গৈছে। এতিয়া হালধি দি দিয়া হৈছে। দেখিবলৈ পাইছে আমি আনকালেও খাওঁ, কিন্তু আজি ভাবিলোঁ অলপ আপোনালোকক দেখাই দিওঁ। আপোনালোকেও চাওক কেনেকৈ বনায়। আমি বেছি মছলা প্ৰয়োগ কৰি নাখাওঁ। নৰ্মেল যোনটো এয়া মাংসখিনি দি দিলোঁ। বন্ধুসকল, ইয়াত অকল লিভাৰ আৰু আমঠু আছে, বেলেগ একো দিয়া হোৱা নাই। ধুনীয়াকৈ লৰাই দিছোঁ। লগৰজনে ফোনত কথা পাতি বনাই আছে। কোনে ফোন কৰিছে নাজানো আৰু, আজিকালি ডেকা ল'ৰা কথা, কোনোবাই ফোন কৰিবও পাৰে। তথাপিও আমি খাব পালেই হয় আৰু, কি কয় বন্ধুসকল, হয় নাই? আমি খোৱাতহে এক্সপাৰ্ট আৰু। ই যাৰ লগত কথা পাতি বনাই আৰু। দেখিবলৈ পাইছে গৰম হৈছে আৰু সিজিছে ধুনীয়াকৈ। আজি মাক কামত লগোৱা নাই। মায়ে ধুনীয়াকৈ ঠাণ্ডা বতৰ যিহেতু জুই ফুৰাই আছে। আমি বন্ধু দুজনে বনাইছোঁ আৰু ধুনীয়াকৈ। এয়া আলু দি দিলোঁ। মাংসখিনি অলপ সিজিব দিব দেই বন্ধুসকল, তাৰপিছতহে আলুখিনি দিওঁ। এয়া কাণত হেডফোন লগাই হাজৰিকা পুৰা হাঁহি বনাইও আছে, ফোনত কথা পাতিও আছে। দেখিছে নহয়? এতিয়া দি দিয়া হৈছে নিমখ সোৱাদ অনুসৰি দিব। আপোনালোকে কিমান খায় তাৰ ওপৰত নিৰ্ভৰ কৰে। আমি অলপ নিমখ বেছিকেই খাওঁ মানে। এতিয়া এড হ'ব নিশ্চয় মছলা। এতিয়া মিট মছলাখিনি দি দিছোঁ সুন্দৰকৈ। আমাৰ হাজৰিকাৰ বহুত ধুনীয়া বনায় মানে, সেইকাৰণে আজি তাকে বনাব দিলোঁ। নয়নৰ মাকেও মানে ধুনীয়া বনায়, সেইকাৰণে ল'ৰায়ো দেখি শিকিছে আৰু মাকৰ পৰা বৰ ধুনীয়াকৈ বনাবলৈ। আৰু ইয়াৰ হাতৰ গাহৰি খাইতো বিৰাটেই মজা লাগে। একদম টকালিৰ পৰাই একদম উদৰ পৰাই খোৱা হয় আৰু ইয়াৰ হাতে। আৰু গাহৰিৰ লগত লাই শাক যদি হয়, মজাই বেলেগ। এতিয়া মাংসখিনি দি দিলোঁ অলপ পেপচিকাম, ডাঙৰ চাই এটা দি দিছোঁ। এতিয়া অলপ সিজিবলৈ দিছোঁ ধুনীয়াকৈ। ল' ফ্লেমত গেছটো ৰাখিছোঁ। এতিয়া অলপ ঢাকি দিওঁ যাতে উমি দেখিবলৈ পাইছে ল' ফ্লেমত গেছটো দিয়া হৈছে। এতিয়া দি দিছোঁ ধনিয়া পাতটো দিলে মানে ইয়াৰ সোৱাদটো অলপ
বেলেগেই হৈ যায়, ভাল লাগে খাবলৈ। এয়া মাংস সিজি গৈছে আৰু এতিয়া লাহেকৈ আমি ঘৰৰ গোটেইকেইজনে মিলি খাম আৰু। ই বনাই দিছে, মায়ে সকলোকে পৰিৱেশন কৰি দিব। খুবেই ভাল লাগিব আজি। এয়া মাংস হৈ গৈছে, প্লেটত উলিয়াই দিয়া হৈছে, মায়ে উলিয়াই দিলে। মই আপোনালোকক অলপ দেখাই দিছোঁ, আপুনিও এনেকৈ ঘৰত বনাব পাৰে, খুবেই সুন্দৰ লাগে খাবলৈ। এতিয়া আমি খাওঁ। এয়া নয়নে খাই বৈ ঘৰলৈ যাব লৈছে। ল'ৰাটো আজিকালি মানে ফোনত খুব ব্যস্ত, নাজানো আৰু কিবা ভাবিছে নেকি বাৰু, নতুনকৈ কইনা চইনা আনি সোমাম বুলি, নাজানো আৰু। বৰকৈ আজিকালি ফোনত ব্যস্ত হৈ থাকে। এয়া আমাৰ মাইনা কলিজা, খুব উৎপাত ইহঁতৰ, খুব উৎপাত। নয়নকো এই নিদিয়ে। এয়া নয়নৰ ওপৰলৈকে বগাব ধৰিছে, কি বিচাৰিছে, কি শুনি পাইছে নাজানো আৰু। দুইটা একদম ওপৰলৈ জঁপিয়াব ধৰিছে, দেখিছে ন আপোনালোকৰ ঘৰত পোহনীয়া কুকুৰ, বেলেগ কিবা জীৱ জন্তু আছে নেকি? কমেণ্ট কৰি জনাবচোন। ঘৰত পোহনীয়া বস্তু থাকিব লাগে, ভাল। আৰু কুকুৰেনো প্ৰভু ভক্ত বুলি কোৱা হয়, আপোনালোকে চাগেতো শুনিছেই। খুবেই ভাল লাগে। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে। বাই বাই।